জনশূন্য হৈ থাকে অলপ বেয়া লাগে আৰু বেয়া লাগে হা তুমি চাবাচোন বেয়া সদায় নচলে নহয় বেয়া নচলে ভালো সদায় নচলে ভালো সদায় নচলে বেয়াও সদায় নচলে আন্ধাৰ পোহৰ থাকিব না আন্ধাৰ পোহৰ থাকিবই নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ সৈতে ময়ূৰে লোৱা এটা সাক্ষাৎকাৰৰ কিছু ক্ৰিয়াদাংশ আপোনালোকৰ বাবে আগবঢ়াইছোঁ তেখেতৰ বৈবাহিক জীৱনৰ বিষয়ে আৰু অন্যান্য জীৱন সম্পৰ্কে কি বুলিনো ক'লে আহকচোন শুনো লগ পোৱা হয়নে বা কথা লগ পোৱাটো আচলতে এতিয়া অলপ কঠিন তাই কামত ব্যস্ত থাকে হয় তাৰপিছত ময়ো কামত ব্যস্ত সন্ধিয়া ৰাতি আহি পাওঁ ব্যস্ততা থকাৰ কাৰণে অলপ লগ পোৱাটো অলপ জটিল হয় আৰু এনে কিমান বছৰ এনেকৈ লগ পোৱা নাই আৰু লগ 4 বছৰ মানে এদিনো দেখা সাক্ষাৎ হোৱা নাই দেখা সাক্ষাৎ মানে কি আৰু ফন্দাফন্দি হোৱা নাই আচ্ছা দেখা পাওঁৱে সিদিনা ফাঁচী পূজা নাটক হৈছে তাতো দেখিছো এনে কথা বতৰা তেনেকৈ হোৱা নাই হোৱা নাই আৰু এনে আকাশ দা বহুতে জানিব বিচাৰে বা ইউছে যে আকাশদ্বীপ ডেকা আৰু আংগতা ডেকাৰ মাজত ডিভোৰ্চ হৈছে নাই মিছা কথা আচলতে আচল সত্যটো কি আচল মিছা কথা সেইটো আচলতে ডিভোৰ্চ তেনেকুৱা কোনো কথা হোৱা নাই হলে মই নিশ্চয় জনাম আচল তাকে নিজকে ভাগি পৰা গৈছিল নেকি এইবিলাক চাই পিনে যে নাই এইবিলাক মানে ভাবি দেখিবলৈ সময় নাই তাকে এনে বৰ ঘৰৰ ফালৰ পৰা আপোনাৰ সম্পৰ্ক কেনেকুৱা ভাল মাক দেউতাকে ফোন কৰে এতিয়াও ফোন কৰে মই ফোন কৰোঁ তালৈকে যায় নে ঘৰ নলবাৰীত আছিলে নলবাৰীত যোৱা নহয় আৰু তেনেকুৱা চাগে কামো তেনেকৈ কাম চাম নাই যেতিয়া আৰু চব কাম নগাঁও হোজাই ৰহা চামগুৰি বটদবা ঢিং এইখিনিৰ মাজতে হয় যিহেতু আপুনি আপোনাৰ নৰ্মেল আধাৰত আপুনি ব্যস্ত থাকিব লাগে তাতে আপুনি বহুতো কাম কৰিব লাগে আপোনাৰ ব্যক্তিগত কামো থাকে গুৱাহাটী ইয়াতো আপুনি থাকিব লাগে আপুনি নৱমিক খুব কম সময় লগ পায় নেকি নে সদায় লগ কৰিবলৈ যায় নৱমিক মই লগ পাওঁ সদায় লগ পাওঁ 20 মিনিট বা 15 মিনিট আধা ঘণ্টা চাওঁ আৰু স্কুলত মানে মই মাকে থ'বলৈহে আৰু মই স্কুলৰ পৰা স্কুল শেষ হ'লে তাইক লৈ যাব লাগে মানে আচ্ছা সেইটো ডিউটি তাই বান্ধি দিছে মানে এইটো নৰ্মেল দিছে তাই দিছে তাই কৈছে মা তুমি থ'বলৈ আহিবা পাপা তুমি নিবলৈ আহিবা আপুনি সদায় কৰে এইটো সদায় মোৰ অলপ অসুবিধা কেতিয়াবা কামত থাকোঁ নোৱাৰোঁ আৰু যেতিয়া পাৰোঁ সেই আৰু থৈ আহোঁ যিহেতু আপুনি প্ৰত্যেক দিনাই নৱমিক লগ কৰিবলৈ যায় সেইটো সময়ত বৌৰ লগত দেখা সাক্ষাৎ নহয় নেকি এদিনো নাই মই ল'ৰাটোক ফোন কৰোঁ নহয় মই বোলো যিটো মই এনেকৈ যাব লাগিছোঁ তাৰপিছত দাদা আহক কৈ দিয়ে আৰু তাৰপিছত যেতিয়া হয়তো মাক যাব তেতিয়া কয় মা আহিব মাক আহিব তেনেকুৱা হয় যিহেতু আপুনি নৱমিক খুব কম সময় পায় মাকতকৈ আপুনি কম সময় পায় কেতিয়াবা নিজকে ভাবে নেকি যে দেউতাকৰ মৰমৰ পৰা অকণমান তাই বঞ্চিত হৈ আছে কেতিয়াবা নিজকে অনুভৱটো আহে নেকি অনুভৱটো কিয় নাহিব বাৰু সেইটো আহিব চবৰে আহিব তোমাৰ হ'লেও তুমি গম পাবা সেইটোৱে আহিব তথাপিতো আৰু তেনেকৈ চলি আছে হয় আৰু এইটো ভিডিঅ' এইকেইটা প্ৰশ্ন কৰাৰ উদ্দেশ্য এইটোৱে যে কাৰণ বহুতে ভুল ভাবি আছিল যে আকাশ দা যে সঁচাকৈ কিবা হৈছে নেকি সেই গতিকে আপুনি মোক বেয়া নাপাব আৰু এনেকুৱা উত্তৰবিলাক প্ৰত্যক্ষভাৱে দিলে ভাল লাগে এইটো বস্তু পৰোক্ষভাৱে হৈছিলে কোনে গম পোৱা নাছিলে বা আপুনি ক'তো এনেকৈ কোৱা নাছিলে চাগে এইবিলাক কথা আজি প্ৰথম তোমাৰ মানে চেনেলত মানে ক'বলৈ ওলাইছে হ'ব আৰু গতিকে আপোনালোকে যি হ'ল সেইবিলাক প্ৰচাৰ তেনেকৈ বন্ধ ট্ৰাই কামনা কৰিছোঁ যোনে সেইবিলাক প্ৰচাৰ ওলাব নালাগে আমাৰ সেইটোৱে কামনা ঘৰত মা কেনেকুৱা আছে আপোনাৰ মা বিন্দাছ ঘৰত থাকে মই অকলে থাকোঁ মা ঘৰত অকলে থাকে ভণ্টি দুজনী আছিলে বিয়াই দিলোঁ মা অকলে থাকে গাঁৱৰ প্ৰপাৰ্টি চপাৰ্টিবিলাক চাই আৰু মই ইয়াত থাকোঁ বা জাগিৰোডত থাকোঁ খেতি মানে অনুভৱ হয় নেকি
কেতিয়াবা বুলি ক'লে নহয় তেনেকৈ ৰাতি সন্ধিয়া সময়ত 9টা বজাতো হয় আৰু অলপ সময় কাৰণে মানুহ মানে ঘৰটো যেতিয়া মানুহ নাথাকে জনশূন্য হৈ থাকে অলপ বেয়া লাগে আৰু তুমি চাবাচোন ইমান ডাঙৰ ঘৰ তাত কোনো নাথাকিলে অলপ জনশূন্য নালাগে তাৰপিছত 9টা বজাৰ পিছত 10টা 11টা বজাত শুই যাওঁ আৰু আকৌ ৰাতিপুৱা হ'লে কাম আহে ওলাই গুচি যাওঁ আপুনি সেইখিনি সময়ত কি কৰে যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকে আপুনি কি কৰে গান শুনো তাৰপিছত গান শুনো মোবাইল চাই এটা মোবাইলত গান লগাই থৈ দিওঁ এটা মোবাইলত মোবাইল চাই থাকে তেনেকৈ সময় পাৰ হৈ যায় হয় নেকি ৰাস্তাটো খেলিম এতিয়া 26তো খেলিব পাৰোঁ বা 30তো খেলিব পাৰোঁ খেলিম মুঠতে ক'ৰ পৰা খেলিব এইটো কিবা সেইটো বস্তুটো ঠিক কৰা নাই এনেইতো বতৰ দবাই হ'ব আৰু নহ'লে হয়তো মানে ধৰিব নোৱাৰে লাকে ক'ত কেতিয়া ক'লৈ লৈ যায় আচ্ছা মানে দেখা পাব আৰু তকদিৰ ক'লৈ লৈ যায় কিন্তু দেখা পাব খেলিম মই এনে বটদ্ৰৱা সমষ্টিৰ যিবিলাক আপোনাৰ শুভাকাংক্ষী আছে যোগাযোগ কেনেকৈ হৈ থাকে যোগাযোগ ফোনৰ দ্বাৰাই হয় আৰু ধাবাখন আছে ধাবাত খাবলৈহে তেওঁলোকে কথা পাতাতে মই আহিব সেইটো মানে সময় ক'ব আৰু ভালদিন আহিবই মই জানো যে ভালদিন আহিবই তাকে বেয়া সদায় নচলে নহয় ভালো সদায় নচলে বেয়াও সদায় নচলে আন্ধাৰ পোহৰ থাকিবই য'ত আন্ধাৰ পোহৰ থাকিবই মানে ঘূৰণীয়া বস্তুটো ঘূৰণীয়া মোৰ খুব ভাল চলিছে হয়তো এতিয়া খুব বেয়া চলিছে আকৌ ভাল চলিব হয়তো এই ভিডিঅ' চাব বুলি মই আশাৰে বাট চাই থাকিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেল মোক মৰম চেনেহ দি যাব সদায় এই আশা কৰিছোঁ